স্বাগতম তো এমটি বিনিময় তো গাইস আজি আহিছো আমি আদিত্যহঁতৰ ঘৰত আইতো মানে এহঁতৰ যে ফাৰ্মত আহিছো ফাৰ্ম নে কি এইটো ফাৰ্মে এইটো কিন্তু গাহৰিৰ আৰু এতে আমাৰ বাকীগিলা আছে আৰু এইটো আদিত্য ইভেন গাইস এতে যদি আহে বহুত এডভান্সেস কৰিব পাৰি এই চাওক এটা পোষ্ট দি আদিত্য বানপানী হৈ গৈছে বানপানী না আগৰে গম নাপাওঁ আগত নেকি বানপানী চৰাৰ বা এই চাৰিটা এটা চুইংগামৰ কাৰণে চাৰিটা এই চাওক আধা আধা গোটেইগিলা খাই খাই নাখাওঁ মই নাখাওঁ ইয়াত আহোঁতে মানে সিহঁতৰ গাহৰিৰ ফাৰ্মত আহোঁতে ইয়াতে দেখিলোঁ যে এটা কুকুৰ মৰি আছে আদিতো কেনেকৈ মৰছি জানানা বিহুৱে মাছছি কাৰণে খাব পাৰি ৰাইচ খাব পাৰি প্ৰীতম হাতৰ গাহৰি মানে বৰ্তমান 3টা আছে কিন্তু আৰু বহুত আছে ক'ৰবাত গৈছে ক'ত গৈছে এটাৰ নাম এৰে টিংকু এটাৰ নাম চিংকু অলপ ভুল হৈ যায় চবৰে এই গাহৰি বাকীকেইটা ক'ৰবাত বোলে গৈছে বাদ দিয়ক এইখন প্ৰীতমৰ মাছ মাৰে এইখন দি এই চাওক তো গাইছ বাকীগিলা বাদ দিয়ক এই চাওক কিমান ধুনীয়া মানে চিনাৰী আৰু আদিত্যতে মাছ বিচাৰি আছে ই খাবাৰে ধান্দা কৰি থাকে গাইছ ইও বোলে বিচাৰে গাইছ ধুইলে বাদ দিয়ে কাবাক ইয়াতে হাত মেৰিছিল কিবা লাগা গৈছে চব গাইছে পঢ়া হয় না চলি আছে গাইজ ভালকে চাই থাকক মই ধৰি আছো মস্ত দেৱা খালে পল্লি মৰি চেন্দেল চিৰ গ'ল দিয়া ই ধুইলে বাদ দিছে এই চেন্দেলযোৰ এইটো কিন্তু গাইছ এইটো বোলে বহুত এইটো সঁচাকৈ না বহুত দৱা হয় না এতিয়া ইয়াৰ চেন্দেলযোৰ আনব দেশী বালাক গাইছ কৰি ভাঙি গেল ও একবার দিছে তো গাইছ এই একবার উপর দেখি উঠে দেখা দি তো গাইছ চাওক ইমান ডাঙৰ খৰিটো গোটেই নহয় গ'ল এই চাওক ইমান দৱা মিছন সাকসেসফুল হ'ব আর তুই দিলে গাইছ চেন্দেল কোৱা মিছন চাওক গাইছ ইয়াৰ এবাৰ চেন্দেল হলকে হেৰব চবে গাইছ চাওক হলক ও গাইছ হলকে দিলা ও গাইছ বহুত দূৰত গেল চাওক গাইছ এটা আৰু এই দুটা ইয়াৰ আৰু ইয়াৰ দুটা ভাপ পাগলৰ দৰে একাৰ ভৰি গাইছ গোটেইগিলা পাগলে পাৰে গাইছ চাওকচোন ই আৰু বা ভাঙবা বুজি আছে এইগিলা গোটেই পাগল বনাইছে ই চাস্তা চিগমা দে হাইতে কম মাতি প্ৰকৃতিৰ মাজত গাইছ এইখন ভীমৰাজ বল্লৰ বাহা বহুত ডাঙৰ এতিয়া আহিছোঁ আমি মানে নদীৰ ওচৰত বাকী এইগিলা গোটাই দেখাই আছোঁ বলক বাকী এই নদী চাওক এতিয়া সদায় গা ধুবা আহে ই আৰু ই বাকী এ দুটাতো এইখন পাহাৰ চাওক ইয়াত বোলে এহেঁতে বোলে গাছত উঠব গাছত উঠি বোলে অহৰি বোলে কিবা দলঙৰ দৰে এইখিনি জেগাত যাব আমি এনেকৈ কাৰ্টুনত দেখোঁ সেনে কিন্তু জেগাখিনি চাওক কাৰ্টুনত যেনেকৈ এনেকৈ যায় সেনে হৈছে একবাৰ ময়ো যাই চাই লওঁ কেনে লাগে বলক এগুলো ইজি যাবো আমি লড়ে দেখুন
আৰু মতাৰে দিছো মতাৰ দি দুটা ভিৰ লাগলি পৰবি ইনকে ভিতকে ৰাখি আৰজন গাইছ চাওক তলত নম্বৰ মইতে বহি আছো গাইছ কি ক নৰু যাবা নিজে যেন খোজকাঢ়ি লৰি থাকে দেখোন কিয় বা ভয় লাগছি গাই এতিয়া গছত উঠব এই কাইজা লাগছি ইটা ইয়াৰ আৰু এই ইয়াৰ চামিন অলপমান এই ইয়াৰ ইটা দুকা দুকি খেলে আছে আদিত্যহঁতৰ ভাইয়াক অ ভাই কিবা কবি কি কবি দেখো কি কবি সাবস্ক্রাইব করবি মোর ভিডিওটো কৰি আছে এনে 1 ওৱান হয় নেকি আৰু ৰোল নম্বৰ নম্বর 38 38 চলি কেইটা চলে হাত চলি আঠটা গাছে ৰোল নম্বৰ 38 আচ্ছা দেখ চলে হাতটা আৰু ভাই পাঁচটা সাতটা হৈ বস্তা আৰু কি ভাই এতিয়া আম হৰা কাৰ্য এটা হ'ল যা হাতত লৈ এটা যা যা গাইছ আম হৰা বা ঘৰত টিঙত উঠে জখলা দি বাকী আৰু এটা কাইজাই নমৰে গাইছ দেউতাৰে আম 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 হৰে ফেলে শেষ কৰিব বুলি আজি গছডালত জুনৰ ট্ৰেক্টৰ চাওক চাকাকেইটা অলপ কেমেৰা ধৰ আৰু গাইছ মানে কেমেৰাটো ধৰক বেয়া হ'ব পাৰে কাৰণ বৰ্তমান আছোঁ চাইকেলত এই আদিত্য চলি আছে আৰু মই যাই আছোঁ বলক দেখুৱাই যাই আছোঁ কি বস্তু এই জাগা দেখাম বুলি কয় থাকলে মানে সানসেট ভিউ দেখাবা সানসেট চাওক চাই বলি কি বলে গাইস সামনে তারা বাবু হয়ে যায় গাইস পুরা সব প্রকৃতি বিরস্ত হচ্ছে গাইস চাওক এই গতাই কিমান গাছ আছিল মানে ছায়া আছিল বঢ়িয়া এই গোটেই কাটি মাছে এইগিলা গাছ এইগিলা আঁকছি এইগিলা চব একেবাৰে কাটি মুকাল কৰি মই পাঠে বিষ্ণু দেখাম সামনেতো চব পইচাৰ ধান্দাত কাটি পেলাই শেষ কৰি দিছি কেইদিন পিছত বাহিও কিনবা লগা আমি তোক ইটা ভাজি দেখাই আহোঁ ৰামজিয়া ইটা ভাজি দিলোঁ এই আকৌ তুলে দিলোঁ তো গাইস চাওক গতাই পানীত গতাই বস্তুৱে মানে ডুবি গৈছে আমাৰ দেশী গায়ক জুবিন দা গুলপীয়া হাৰি ছেকেণ্ড গায়ক আবার এইটো এয়া চাওক গাৰ্লফ্ৰেণ্ড আৰু বয়ফ্ৰেণ্ড গাইস চাওক গাৰ্লফ্ৰেণ্ড আৰু বয়ফ্ৰেণ্ড দো বোট টানি ধর সমুদ্ৰৰ বামুণ গাইস চাওক সানসেট ভিউ পাই দেখা পাব এতিয়া আহিছোঁ ইটাৰ ভাটিৰ ওচৰত চাওক এইটো বাকী বোলে যোনগিলা ইটা বনাই সোনগিলা বোলে ক'ত বোলে ছুটিত গৈছে ক'ত গৈছে ছুটিতে গৈছে প্ৰায় ইয়াতে বনাইছিল গাইছ ইয়াত বোলে বনাইছিল এই চাওক ইয়াতে ইটা বনাই এটাও চিন আছে তাতে ফাইনেলি ঘৰত আহি পালোঁ তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ বাই বাই